হাই ফ্ৰেণ্ডছ, আজি আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিলোঁ। তো ভিডিঅ'টো আজি ৰ'জ ভিডিঅ' হ'ব। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, স্কিপ নকৰিব। এই ভিডিঅ'টো কেৱল হাঁহি ধেমালিৰ কাৰণে বনোৱা হৈছে, কোনো যাতে ভুলটো নাভাবে তাৰ কাৰণে হাতযোৰ কৰিছোঁ। তো ভিডিঅ'টো আমি এতিয়া আগবাঢ়ো বলক। ইনষ্টাগ্ৰামত যদি তুমি ভাইৰেল হ'ব বিচাৰিছা তেনেহ'লে তুমি পিন্ধিব লাগিব শাৰী আৰু ক'লা ব্লাউজ, ঠিক এনেকৈ। বেলেগ থাকিলেও মই নাই তোৰ পিছত, কাৰণ তোক চালে মই ৰাতি ভাত খাব নোৱাৰিম, শুব নোৱাৰিম, কাৰণ ভাত খোৱাৰ টাইমত তোৰ কথা ভাবিলেই মানে বমি আহি যাব। সৰু কথাতে তই কিয়নো লাগি আছ? তো পৰিস্মিতা কি কমেণ্ট মাৰিছে তাৰমানে ইনষ্টাগ্ৰামত, তো কমেণ্টটো স্ক্ৰীণত দেখাই দি আছোঁ, চাই লোৱা। মই নিজে নপঢ়ো কাৰণ মোৰ লাজ লাগে। চাহৰ চেঁচা মাছৰ কেঁচা খাব নোৱাৰি। समझ रहे हो आप समझ रहे हो? তোৰচোন তলফালে পেণ্টটো নায়েই, নে মাছ ধৰিব যাওঁতে তোৰ পেণ্টটো জিকি গ'ল, সেইকাৰণে তোৰ পেণ্টটো সৰকাত হৈছে। যাকে তাকে হিয়াৰ মৰম দিব নোৱাৰি। চাহৰ চেঁচা ঐ, তোৰ লাজ বোলা বস্তু আছে নে নাই? অসমত থাকি এইবিলাক কাম কৰি আছা, তাকো অসমত থাকি মেখেলা চাদৰ পিন্ধিব লাগে, তুমি তাকো কি পিন্ধি আছা? মোৰ ক'বই লাজ লাগিছে। অসমীয়া ছোৱালী হ'লে অলপ ভালকৈ থাকিব লাগে ন, এনেকৈ মিলাই থাকিলে ভাল নালাগে দিছো আমাৰে। ঐ, তোৰ কি পেট বিষাইছে নেকি? কেনেকৈ বাগেৰি আছা? নে মেণ্টেল হস্পিটেলত নিব লাগিব তোক? নে তো কোনোবা মাৰছি, মাৰলি এনেকৈ কোনোবা বাগেৰি থাকে, ইফালে একবাৰ যায় সিফালে একবাৰ যায়, নে তো কোনোবা মাৰছি, মাৰিব পাৰে না। ইমান ফলোৱাৰ্ছ আছে আৰু ইমান ভাইৰেল, সেইকাৰণে তোক মাৰিব পাৰে, আৰু নহ'লে তই পাগল হ'বও পাৰা। হাই ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিবা, আৰু অলপমান ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিবা। তো আজিলৈ বাই বাই।